শেহতীয়াকৈ বাতৰি এটা পশ্চিমবংগৰ বাতৰি কাকতৰ বাতৰি এটা সম্প্ৰচাৰ হৈছে চিৰাং কোৰ্টত আপোনাক তলব কৰিছিলে সেই সন্দৰ্ভত আপুনি কেনেকুৱা ধৰণৰ স্পষ্টীকৰণ দিব? এইবিলাক মই ইণ্টাৰেষ্ট নহওঁ কিবা কৈছে কৰি থাকক এইটো কিমান দূৰ সঁচা? না এটা এই বিষয়ে মই নকওঁ এই বিষয়ে কি কাজলগাঁও কোৰ্টত আহিছিলোঁ। কাজলগাঁও কোৰ্টত মানে অনন্ত ৰায় মহাৰাজ ওৰফে নগেন ৰায় নামৰ অভিযুক্ত আসামীগৰাকীৰ বিৰুদ্ধে এটা ধৰ্ষণৰ গোচৰ চলি আছে। মই পীড়িতা মহিলাগৰাকীৰ নিযুক্তি অধিবক্তা হয়। আজি তেওঁ অলৰেডি চামন পাইছে। অভিযুক্তগৰাকীয়ে চামন পাই প্ৰথম দিনা নাহিল, আজিও তেওঁ কোৰ্টত হাজিৰ হোৱাৰ দ্বিতীয় দিনা আজিও নাহিল। তেওঁৰ নিযুক্তি অধিবক্তাই এখন পিটিশ্যন দিছে যে তেওঁ বাহিৰত আছে, সেইকাৰণে আহিব পৰা নাই। আৰু মহামান্য আদালতে অহা 1 ডিচেম্বৰ 2022 তাৰিখে তেওঁক হাজিৰৰ বাবে আকৌ ডেট এটা প্ৰদান কৰিছে। কেছটো হ'ল 2012 চনত পীড়িতাগৰাকীয়ে তেখেতৰ স্বামী আৰু এজন যে অনন্ত মহাৰাজ যিটো সংগঠন জিচিবিৰ কালচাৰেল ছেক্ৰেটাৰী কোচবিহাৰ ডিষ্ট্ৰিক্টৰ তেখেতৰ লগত তেখেতৰ ঘৰলৈ আহিছিলে। ছাতিপুৰ যিটো তেওঁৰ বাসস্থান বৰ্তমান চিৰাং জিলাৰ, তাত আহোঁতে তেওঁৰ স্বামীও লগত আহিছিল। তেওঁ যিহেতু তেওঁৰ স্বামীৰ গুৰু, গতিকে নেচাৰেলি তেওঁৰো গুৰু ভুক্তভোগী মহিলাগৰাকীৰ সেই গুৰু ভাবি আহিছিল। কিন্তু সেইদিনাই তেওঁ এই কুকৰ্মটো সংঘটিত কৰে। মহিলাগৰাকী বিগত 10 বছৰে বিভিন্ন জেগাত দৌৰিও একো সুফল নোপোৱাত 2020 বৰ্ষত নেশ্যনেল কমিশ্যন ফৰ ওমেনত এটা কমপ্লেইন দিয়ে। সেই মৰ্মে নেশ্যনেল কমিশ্যন ফৰ ওমেনে SP চিৰাঙক এটা ডাইৰেকশ্যন দিয়ে আৰু ঢালিগাঁও PSত এটা কেছ ৰেজিষ্টাৰ হয়। সেইটো কেছ এতিয়া চিৰাং আদালতত চলি আছে।